নমস্কাৰ মই ৰাশি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে এটা টেষ্টি মটৰ পনীৰ ৰেচিপি লৈ আহিছো। তেনেহলে বলকচোন দেৰি নকৰি আজি এই ৰেচিপিটোলৈ আমি আগবাঢ়ো। প্ৰথমতে মই এখন কেৰাহী গৰম কৰি ইয়াতে এতিয়া মই 3 টেবুলস্পুন তেল দি লম। তেলখিনি গৰম হোৱাত মই এতিয়া ইয়াতে 1 মিনিটৰ বাবে পনীৰখিনি ফ্ৰাই কৰি লম। এয়া 1 মিনিটৰ পাছত আমাৰ পনীৰখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এই ফ্ৰাই কৰা পনীৰখিনি পানীত দি লম। তেতিয়া আমাৰ পনীৰখিনি বহুত দেৰিলৈকে কোমল হৈ থাকিব। এতিয়া মই একেখন কেৰাহীতে আকৌ অলপ তেল দি লৈছো। তেলখিনি গৰম হোৱাত মই ইয়াতে গোটা মছলাখিনি দি ভালদৰে গোন্ধ ওলোৱালৈকে ভাজি লম। এতিয়া আমাৰ গোটা মছলাখিনিৰ পৰা এটা ধুনীয়া এৰোমা ওলাবলৈ ধৰিছে। এতিয়া মই ইয়াতে এটা ডাঙৰ সাইজৰ পিয়াজ পেষ্ট কৰি ৰাখিছিলো, সেইখিনিও দি ভালদৰে লৰাই কালাৰটো চেঞ্জ হোৱালৈকে ভাজি লম। কালাৰটো চেঞ্জ হোৱাৰ পাছত এতিয়া মই ইয়াতে 1 টিস্পুন আদা নহৰু পেষ্ট দিছো। এতিয়া এই গোটেইখিনি আকৌ এবাৰ লৰাই লম। এতিয়া মই ইয়াতে দুটা মিডিয়াম সাইজৰ বিলাহী পেষ্ট কৰি ৰাখিছিলো, এইখিনিও মই এতিয়া ভালদৰে লৰাই লম। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ মছলাখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে অলপমান হালধি, অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো। এতিয়া এই গোটেইখিনি ভালকৈ লৰাই লম। আৰু এতিয়া মই ইয়াতে অলপমান জিৰা গুৰি আৰু অলপমান ধনিয়া গুৰি দি লৈছো। এইখিনিও এতিয়া মই লৰাই লম। আৰু এতিয়া মই ইয়াতে দিছো অলপমান সোৱাদ অনুসৰি নিমখ। আপোনালোকেও নিমখটো নিজৰ সোৱাদ অনুসৰি লৈ ল'ব। এতিয়া আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ব। এতিয়া মই ইয়াতে অলপমান ফ্ৰ'জেন মটৰ দিছো। আপোনালোকে ফ্ৰেছ মটৰো ইউজ কৰিব পাৰে। ফ্ৰেছ মটৰ ইউজ কৰিলে 5 পৰা 10 মিনিটলৈকে আগতীয়াকৈ বইল কৰি ল'ব, তাৰ পাছত দি দিব। এতিয়া মই ইয়াতে 1 গিলাচ কুহুমীয়া গৰম পানী দি লৈছো। আৰু এতিয়া মই এই গ্ৰেভিখিনি 10 মিনিটৰ বাবে মিডিয়াম ফ্লেমত সিজিবলৈ দিম। এয়া 10 মিনিটৰ পাছত আমাৰ গ্ৰেভিখিনি ভালকৈ সিজি গৈছে। এতিয়া মই ইয়াতে পনীৰখিনিও এড কৰি ল'ম আৰু লো ফ্লেমত 5 মিনিটৰ বাবে সিজিবলৈ দিম। এতিয়া মই ইয়াতে কষ্টুৰী মেথিখিনিও দি দিছো। আপোনালোকে দেখিবলৈ পাইছে আমাৰ মটৰ পনীৰখিনি খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। থেংক ইউ।